ৰাজ্য চৰকাৰে যি এটা আকৰ্ষক স্থিতি লৈ পেলাই নিজৰ সিদ্ধান্ত ইমপ্লিমেণ্ট কৰাত ৰূপায়ণ কৰাত যি লাগিছে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা বড়ো জাতীয় দল সংগঠন আমি এক সিদ্ধান্তত আমি এতিয়াও আছোঁ অটল আছোঁ যে বড়ো মাধ্যম বড়ো ভাষা জাতি আৰু আমাৰ অস্তিত্ব জীয়াই থাকিব লাগিব আৰু ইয়াৰ কাৰণে আমি কোৱা নাই যে আমি ইংৰাজী বিৰোধী আমি ইংৰাজীৰ মানে পৰিপন্থী বুলি আমি কোৱা নাই ইংৰাজী আমি বিষয় হিচাপে পঢ়ি আছোঁ কিন্তু ক্লাছ 6ত সেই যি মেথছ আৰু ছায়েন্স ইংৰাজী ভাষাত জাপি দিব বিচাৰিছে যোৱা 3টা মাহত আমি দেখিবলৈ পালোঁ এপ্ৰিল মে জুন যি ক্লাছ হৈছিল তাত যি পৰীক্ষা হৈছিল বহুতো বিদ্যালয়ত আমি দেখিবলৈ পাইছোঁ যে তাত শিক্ষকে ভালকৈ মানে ক্লাছ কৰাত অসুবিধা হৈছে ছাত্ৰ ছাত্ৰীয়ে কোনো কথাবিলাক বিষয়বস্তুবিলাক তেওঁলোকে বুজি পোৱা নাই আৰু চৰকাৰৰ যি নীতি চৰকাৰৰ যি ইনষ্ট্ৰাকশ্যন এইটো কোনো ক্লিয়াৰ কাট নহয় আৰু আমি বিৰোধিতা কৰি পেলাই কোনো পাঠ্যপুথি আমি বিলাবলৈ দিয়া নাই আমি মানে ছাত্ৰ ছাত্ৰী বা মানে শিক্ষাৰ আমি বিৰোধী নহয় কিন্তু আমাৰ জাতীয় সংকটৰ সময়ত মাতৃভাষা মাধ্যম আমি আগুৱাই নিয়া NEP-য়ে যি কৈছে আৰু বিশ্বৰ ভাৰতৰ পণ্ডিতবিলাকে যি কৈছে মাতৃভাষা আগুৱাই নিব লাগে তো আমি সদায় আমি এই কথাত অটল আছোঁ চৰকাৰক আমি দাবী জনাইছোঁ সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে আৰু চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে বড়ো মাধ্যমৰ ওপৰত ইংৰাজী ভাষা জাপি দিয়াটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু মানি লোৱাটো আমি কেতিয়াও এইটো মানে সিদ্ধান্ত নহয় আৰু আমাৰ সিদ্ধান্ত হ'ল যে আমি গণতান্ত্ৰিকভাৱে আমাৰ আৱাজ আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি অব্যাহত ৰাখিম চৰকাৰে আমাক এটা আশ্বাস দিছিল যে আমাৰ লগত পুনৰ আলোচনাত মিলিত হ'ব তেওঁলোকে আমাৰ লগত আলোচনা মানে অবিহনে তেওঁলোকে সিদ্ধান্ত নলয় কিন্তু চৰকাৰখনে শিক্ষা বিভাগে এতিয়ালৈকে আমাৰ লগত আলোচনা কৰা নাই তো ইয়াৰ কাৰণে হয় চৰকাৰে আলোচনা কৰিব লাগিব আৰু নহ'লে আমাৰ আন্দোলন আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব আৰু শিক্ষাক লৈ পেলাই ল'ৰা ধেমালি কৰাটো আমি বিচৰা নাই আৰু চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগে বুলিহে আমি আজি সংবাদমেলৰ যোগেদি চৰকাৰক আমি দাবী আৰু আহ্বান জনাইছোঁ थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन